এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আজি আকৌ এটা চেলেঞ্জ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি চেলেঞ্জটো কি হ'ব জানেনে কোৰিয়ান নুডলছ ৰ'ব মই আপোনালোকক দেখাই আছোঁ দুটা আনিছোঁ এটা আনিছোঁ পুৰা একদম হট স্পাইচি আৰু এটা আনিছোঁ আমি চিজ থকা চিজি মেগী গতিকে এই দুটা আজি খাম আৰু এইটো আমি চেলেঞ্জটো কেনেকুৱা ধৰণৰ কৰিম মই কৈ আছোঁ আপোনালোকক প্ৰথমতে এইটো মই বইল কৰি লওঁ বনাই লওঁ বনোৱাখিনি নেদেখাওঁ কাৰণ আগতে এটা ব্লগ দিয়া হৈ আছে গতিকে এইটো খুব জ্বলা হয় এইটো মই খাই পাইছোঁ আগতে এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিম বাহিৰত ইমান হাল্লা আৰু বলক জলদি চেলেঞ্জটো আৰম্ভ কৰিম চ' ফ্ৰেণ্ডছ আমি দুইটাই কৰিম চেলেঞ্জটো আৰু এয়া লৈছোঁ সমান দুফালে আৰু যোনে বেছিকৈ মানে সোনকালে খাব পাৰে আৰু যোনে বেছিকৈ খাব পাৰে তেওঁ জিতিলে আৰু যোনে হাৰিব তেওঁ এক্সট্ৰাকৈ এটা জ্বালা খাব লাগিব গতিকে জ্বালাটো আমি আগতে খাই লওঁ আজি গতিকে চেলেঞ্জটো তেতিয়াহ'লে আৰম্ভ কৰোঁ জ্বালাই নাই কি বাৰু খালি আৰু কোনো পানী খাব নোৱাৰে মানে চেলেঞ্জৰ মাজত তো ফ্ৰেণ্ড মোৰ এইখিনি ৰৈ গ'ল ইমান জ্বালা সেই চাফা পানীটো আনিব পৰা যাব নিদিয়ে আৰু এইটো মই খাব লাগিব এইটোৱে খাব লাগিব মজা চেনেল মজা পোৱা নেকি গোটেইটো কৰিব লাগিব জানা গোটেইটো কৰিব লাগে গোটা খাব লাগিব এই দি খাব পাৰিম মিছ কৰিম নৰা কেলটোতো জ্বালাই না নহয় এই দি কৰা বৈদ্য জ্বালা এইটো বহুত জ্বালা আৰু পৰি গৈছে গাইজ আপুনি গোটেই পৰি গৈছে আৰু মোৰ ৰোৱাখিনি মাক খাব লাগিব মজাটো কৰি আৰু এইটো মই আদা নোৱাৰিলে হ'ব ইমান জ্বালা গাইজ মই জনা দিলেও খালি আৰু মই যিটো তই তাৰমানে ৰাইট এক নম্বৰ তাই মানে বিয়া হৈ গৈছে জলদি খাব লগা হৈ গৈছে চ' ফ্ৰেণ্ডছ আবাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন বছৰত নতুন ভিডিঅ' আহি থাকিব আজিলৈ ৰেচিপি বাই